এইখন বসন্তী ৰেডি কৰি লৈছোঁ এতিয়া ওলাই যাম অকণমান ডিব্ৰুগড়ত পেহী ঘৰৰ পৰা এইখন আমি দুটাই যাম মিষ্টাৰ আৰু মই এয়া হেলমেট মুছি লৈছে পুৰা ধুনীয়া চাফা কৰি লৈছে আৰু যেটো পিন্ধিব লাগিব মূৰত এয়া পিন্ধি মেলি ৰেডি এয়া ওলাইছোঁ হেলমেট পিন্ধি আপোনালোকে চাই থাকক ব্লগটো ষ্টাৰ্ট কৰোঁ এতিয়া ক'ত গৈ আছোঁ কম বাৰু পাছত এয়া ওলাই আহিলোঁ এইবাৰ পালোহি টিভি চেণ্টাৰ ডিব্ৰুগড়ৰ টিভি চেণ্টাৰৰ ওচৰত যিখন শাকৰ বজাৰ বহে দেওবৰীয়া বজাৰ একদম দীঘলীয়া বহুত দীঘলীয়া আৰু আমি ওলাই আহিছোঁ বিশেষকৈ মই আগতে পঢ়া যিখন LP স্কুল মানে প্ৰথম আদিপাঠ জীৱনত শিকিছিলোঁ ক খ গ ঘ 1 2 3 4 সেই স্কুলখন আজি চাই আহোঁগৈ মানে মিষ্টাৰক দেখুৱাই আনিমগৈ আৰু ক'ত পঢ়িছিলোঁ লগতে ময়ো যোৱা নাই এৰি অহা দিনৰে পৰা আজি হয়তো 30 বছৰমান হ'ল চাই আহোঁগৈচোন কেনেকুৱা হৈ আছে লগতে আমাৰ ওচৰৰ ভতিজা ছোৱালী এজনী বৰবৰুৱাত আছে তাতো সোমাই আহিম বুলি ভাবিছোঁ কি হয় চাওঁ গৈ লওঁ তাৰপিছত দেখুৱাই গৈ আছোঁ এয়া কিবা ক'বা কেনেকুৱা লাগিছে ডিব্ৰুগড়ত স্কুটি চলাই গৈ আছোঁ এতিয়া মই পঢ়া LP স্কুলত য'ত নেকি মই জীৱনৰ আদিপাঠ শিকিছিলোঁ ক খ গ ঘ অ আ বৰ্তমান মোৰ ঘৰ শদিয়াতে বিয়া হৈছোঁ মোৰ মাৰ ঘৰো শদিয়াত দেউতাৰ চাকৰি সূত্ৰে ডিব্ৰুগড়ত যেতিয়া আছিলোঁ আমি সৰুতে মই এখন স্কুলত পঢ়িছিলোঁ LP স্কুল পাছ কৰিয়ে মই গুচি আহিছিলোঁ শদিয়ালৈ মনত আছে অকণমান তাৰে আজিলৈকে যোৱা নাই এতিয়ালৈকে আহাৰ পৰা তাকে ভাবিলোঁ অকণমান নিজেও চাই আহোঁ আপোনালোককো দেখুৱাওঁ গতিকে আহক এয়া চাই যাওঁ ডিব্ৰুগড়লৈতো আহি থকা হয়ে লগতে মই কলেজো ডিব্ৰুগড়তে পঢ়িছিলোঁ কিন্তু নিজে আৰম্ভ কৰা পঢ়া জীৱনৰ প্ৰথম পঢ়া স্কুলখনলৈ আজি প্ৰথম আহিছোঁ এইখন মই পঢ়া স্কুলখন LP স্কুল সন্মুখতে নামঘৰটো আছে টেকেলা চিৰিং গাঁও নামঘৰ চিৰিং চাপৰি ডিব্ৰুগড় 1948 চনতে স্থাপিত হোৱা এই পুৰণা স্কুলখনতে মই পঢ়িছিলোঁ জীৱনৰ আদিপাঠ গ্ৰহণ কৰিছিলোঁ নিজে পঢ়া স্কুল LP স্কুল সন্মুখতে নামঘৰ এতিয়া ওলাইছোঁ বৰবৰুৱালৈ বুলি আহক তেতিয়াহ'লে এয়া ডিব্ৰুগড় ইউনিভাৰ্চিটি পালোহি আৰু ক'ত কি পাই যাওঁ আহকচোন চাই যাওঁ বলক তেতিয়াহ'লে আগবাঢ়ো এয়া গেট বনাইছে হয়তো ৱেলকাম গেট হ'ব পাৰে ইমান নাজানো কিন্তু বনাই থকা দেখা পাইছোঁ ইউনিভাৰ্চিটিৰ ওচৰত এতিয়া আমি পাম এয়া চুক্তি বাটচৰা ডিব্ৰুগড় ইউনিভাৰ্চিটি ষ্টুডেণ্টবিলাক ৰৈ আছে পুৰা এতিয়া গৈ আছোঁ আমাৰ ঘৰৰ ওচৰৰ ভতিজাজনী ইয়াতে ঘৰ বনালে বৰবৰুৱাত তালৈকে গৈ আছোঁ আহকচোন এয়া পালোহি বৰবৰুৱা এতিয়া ভতিজাজনীলৈ ফোন কৰিব লাগিব ক'ত আছে ইমান ভালকৈ নাজানো আহি পালোহি বৰবৰুৱা এয়া পালোহি ভতিজাজনীৰ ঘৰ ভতিজাজনীৰ ছোৱালী এজনী এইজনী লাজ কৰিছে মুনু ঘৰ বা কিটচেন আমাৰ হাঁহিয়ে মৰিব নতুনকৈ কেনেকুৱা ঘৰটো দেখিছে নাই ভতিজাজনী ঘৰত চাহ তাহ খাই ওলাই আহিলোঁ এয়া পালোহি ডিব্ৰুগড় টিভি চেণ্টাৰ এতিয়া পেহীৰ ঘৰত সোমাম পেহীৰ ঘৰত ভাত পানী খাই আকৌ ঘৰলৈ উভতিব লাগিব শদিয়ালৈ
পামগৈ আৰু পেহী ঘৰ ইয়াতে ভিডিঅ'টো সামৰণি মাৰিম আৰু আপোনালোকে চবে চাব লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব এয়া পেহী ঘৰত ভাত পানী খাই এয়া ওলালোঁ যাবলৈ গাড়ী ষ্টাৰ্ট দিছে মই মিষ্টাৰে এতিয়া ওলাই আছোঁ পেহাই কিবা দেখুৱাই বোলে চাই লওঁ আহক এইটো আগতে আহোঁতে চাইছিলোঁ জালৰ পৰা বনাইছে ভাল লাগিছে ঐ চাই নহ'ব যাওঁ বেহেৰ বাবলু বাই বাই অথনি স্কুটিত ওলাই আহোঁতে ভিডিঅ' কৰিবলৈ নহ'লে স্কুটিত আহিলে অলপ ভিডিঅ' কৰিবলৈ অসুবিধা হয় এতিয়া আহোঁতে কৰিছোঁ এয়া আমাৰ পেহা ঘৰৰ ওচৰৰ আউনীআটী সত্ৰ এইফালে সৰ্বানন্দ সোণোৱালৰ ঘৰ হয় এইটো এইকেইটা দেখুৱালোঁ আটাইতকৈ পুৰণা অভাৰব্ৰিজ ডিব্ৰুগড়ৰ সৰুৰ পৰা এতিয়ালৈকে উঠি থকা অভাৰব্ৰিজ একোৱে হোৱা নাই আজিলৈকে ঘূৰি আহোঁতে ডিব্ৰুগড়ৰ নালিয়াপুলৰ ওচৰত ৰাস্তাৰ কাষত পূৰা পাতি বজাৰ এইটো বহুত পাতি বজাৰ এখন লওঁ বোলো এখন কিমান দাম এতিয়া 2600 সেইটো 1200 তিনিটা কোৱালিটি আছে একে সমান চাইজটো একে সমান হ'ব বস্তুকেইটা গেলি বেলেগ পিছত কেনেকুৱা বেলেগ আছে এইটো বেলেগ এইটো ডিজাইন লগা ডিজাইন লগা ধুনীয়া লাগিছে এইটো আৰু এইটো একেটাই কোৱালিটি ডিজাইনটোৰ দাম একেটাই প্লেন বিচাৰে কিছুমান ডিজাইন এইখন ল'লোঁ দেই এই ভাইটিকেইটাৰ পৰা মই তিনিচুকীয়া পালোহি এয়া শুব দিছোঁ ৰাতি হৈ গ'ল তিনিচুকীয়া আহিলেতো কিবা কিবি নোলোৱাকৈ যাব নোৱাৰি এয়া ভণ্টিয়ে চেণ্ডেল লৈছে আৰু এইফালে এয়া ইস্ত্ৰি এটা লোৱা হ'ল ভণ্টিয়ে লৈছে কিন্তু ধুনীয়া লাগিছে এইটো সৰু বস্তু ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ বাই বাই লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব নিশ্চয় বাই বাই